গাইজ কি খবৰ আপোনালোকক আশা কৰিছোঁ সকলোৱে ভালে আছে। আজিৰ ভিডিঅ'টো কেৱল পিক বন্ধুৰ কাৰণে আজিৰ ভিডিঅ'টো বনাইছোঁ। কেইদিনমান আগতে মানে লক্ষীপুৰ ধেমাজি এনেকুৱা কিবা বেলেগ গাঁৱৰ মানে মোক ফোন কৰি আছিলে আৰু আমি 2022 চনত মই পিক বন্ধু হিচাপে মই ৰাণীত ট্ৰেইনিং কৰিছিলোঁ আৰু তাতে মোটামুটি 35জন মানে আছিলে আমাৰ ট্ৰেইনিং কৰা। সেইটো এটা হোৱাটছআপ গ্ৰুপ বনাইছিলে মাজতে। তাৰপিছত মানে সেনেকৈ 1 বছৰ সম্পূৰ্ণ হৈ গ'ল যোৱাকালি আৰু তাতে মানে কি হ'ল তাৰ মাজতে 2-1জন চিলেকশ্যন কৰি পেলাই আমাৰ যোৱাকালি শ্ৰেণীকোঠাত ট্ৰেইনিংটো দিছিলে। আৰু তাৰপিছত মানে কি হ'ল যিকেইজন মানে পুৰণি 2022 চনত আমি যিটো ট্ৰেইনিং কৰিছিলোঁ 35জন মান, তাৰে চিলেকশ্যন 2জনমান কৰিছে আৰু পুৰণি 2018-19 এনেকুৱা ট্ৰেইনিং কৰিছিলে তেওঁলোককো মানে যোৱাকালি মাতিছিলে। মানে মিক্স আৰু পুৰণি নতুন এনেকৈ মিক্স মানে ট্ৰেইনিংটো কৰাইছিলে। আমিও জনা নাছিলোঁ কি হ'ল ট্ৰেইনিং। তাৰপিছত মানে কি হ'ল তাতে মানে টেবলেট দিয়া কথা কৈছে আৰু আগতো টেবলেট দিয়াই কথা কৈছিল, কিন্তু পিছত কি কৰিল সেইটো নাজানো। কিন্তু যোৱাকালিৰ কথাটো আৰু মানে ট্ৰেইনিংটো এনেকুৱা ধৰণৰ যে ডাটাবিলাক ভৰাই থাকিব লাগে। মানে আমাৰ যিটো গোৱালপাৰা ডিষ্ট্ৰিক্টত কিমানটা গাহৰি আছে সেনেকৈ মানে হিচাপ কৰি পেলাই মানে ডাটাবিলাক ভৰাই দিব লাগে। সেইটো কাৰণে এই টেবলেটটো দিয়া হৈছিল মানে। আৰু কিছুমানে ভাবি আছিল কি যিসকলে 35জন যিহেতু কাম কৰিছিল পিক বন্ধু হিচাপে, তেওঁলোকে ভাবিছিল কি আমিও ইমান কষ্ট কৰিছিলোঁ, আমিও ইমান মানে এতিয়ালৈকে আমি ভেটেনাৰী কাম কৰিয়ে আছোঁ, আমাক কিয় মাতা নাই, মানে সেনেকুৱা প্ৰশ্ন মোক সুধি আছিলে যোৱাকালিৰ পৰা। সেইটো কাৰণে মই আজি ভিডিঅ'টো বনালোঁ। শেষলৈকে চালেহে মানে গম পাব কথাখিনি। মানে কি হ'ল বস্তুটো আমিও গম পোৱা নাছিলোঁ যে এনেকুৱা এটা গ্ৰুপ বনাব বুলি। আৰু আচলতে এইটো ভেকচিনৰ কাৰণে নহয়, এইটো কেৱল গাহৰি কিমানটা আছে আৰু বয়স কিমান, ওজন কিমান, এইবিলাক মানে চব ডিটেইলছ তেওঁলোকক দিব লাগে। সেইটোৰ কাৰণে এই টেবলেটটো দিয়া হৈছে। মানে টেবলেটটো মানে পোৱা নাই বৰ্তমান, আমি মানে আমাৰ নিজৰ মোবাইলত মানে শিকি আছোঁ। যেতিয়া জনা হ'ম তেতিয়া মানে এই টেবলেটটো দি দিব। টেবলেটটো অহা সপ্তাহলৈকে দিব চাগে। আৰু এইটো কোনো আফচোচ কৰিবলগীয়া কথা নহয়। যিসকলে যোৱাকালি মাতা নাই আফচোচ কৰিবলগীয়া কথা নহয়। আৰু এইটো তেওঁলোকে চিলেকশ্যন কৰিছে আৰু এইটো ভেটেনাৰীত 1জন, সেইটো ডিষ্ট্ৰিক্টত 1জন, এনেকৈ মানে পুৰণি নতুন এনেকৈ চিলেকশ্যন কৰিছে। আৰু আগৰ যিকেইটা ল'ৰা আছে বা যিকেইটা ল'ৰা ছোৱালী আছে 35জন, তেওঁলোকৰ কথাও মই মানে সুধিছিলোঁ। তাতে কৈছে কি পইচাবিলাক চবেই পাব, যিসকলৰ আধা সোমাইছে বা 6 মাহৰ পইচা সোমাইছে গোটেইকেইজনেই পাব মানে পইচাটো। এনেকুৱা হৈ আছে কিহৰ কাৰণে পইচাটো পোৱা নাই। যোৱাকালি সুধিছিলোঁ ছাৰক মই, কৈছে কি মানে ৰিপৰ্টটো মেইন, মানে ৰিপৰ্ট আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টত পাইছে আৰু কিছুমান ডিষ্ট্ৰিক্টত 2-1জনে ৰিপৰ্ট দিব পৰা নাই। সেইটোৰ কাৰণে মানে পইচাটো সোমাই দিয়া নাই। আৰু যদি চবেই ৰিপৰ্টবিলাক দিয়ে তেতিয়াহ'লে পইচাটো সোমাই দিব। ৰিপৰ্ট 1জনে যদি নিদিয়ে আমি গোটেইগিলা ফাঁচি থাকোঁ। মানে 1জন যদি নিদিয়ে মানে ৰিপৰ্ট, তেতিয়াহ'লে কোনো পইচা নাপায়। গোটেইখিনি ৰিপৰ্ট দিব লাগিব, তেতিয়াহে পইচাবিলাক সোমাব। ঠিক তেনেকুৱাকৈ কৈছে আৰু ছাৰে। আৰু কি ক'ম, মানে এইটো আফচোচ কৰিবলগীয়া কথা নহয়। এইটো বেলেগ বিভাগত যিটো আমি যোৱাকালি ট্ৰেইনিং কৰিলোঁ, সেইটো মানে কেৱল ডাটাবিলাক ভৰাই দিব লাগে। মানে কি ক'ম, কিমানটা গাহৰি আছে, কি আছে, এইবিলাকহে ভৰাই দিব লাগে। বাকী এইটো বেলেগ চেপ্টাৰত। এইটো যোৱাকালি 14জন মান আছিলে, কিন্তু তাৰ মাজতে আমাৰ কেইজনমান নাহিলে। বৰ্তমান 7জন আছে, 7জনে আমি কামবিলাক কৰিব লাগিব। আৰু তো এইখিনিয়ে। যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক এটা দিবলৈ নাপাহৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। এয়া চাওক, মই এইপিনেদি আহিছোঁ, মানে আজি হালবাৰী দি আহিছোঁ। মানে আজি চাইকেলখন লৈ আহিছোঁ। ভাইটি মানে বেলেগত গৈছে, দোকানৰ পৰা আহাতে মানে ভাবিলোঁ এটা ভিডিঅ'কে বনাই দিওঁ, চবকে শ্বেয়াৰ কৰি দিওঁ। তো এইখিনিয়ে আৰু, বাই বাই।